হেল্ল' এভৰিৱান, আজি আমি যাব ওলাইছোঁ দাৰাগাঁও আৰু মোৰ লগত যাব আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ মইনাৰ মাক। নমস্কাৰ নমস্কাৰ, আমি যাই আছোঁ দাৰাগাঁও ফুল্লি এনজয় কৰিম। মইনাৰ মাক আছে, আমাৰ উলু আছে, ৰাকুদা আছে, আমাৰ এইটো জিনু বাবা আছে আৰু আমাৰ BSF ভাই ধন আছে আৰু আমি যাম এই স্কৰপিঅ'খন লৈ যাম। স্কৰপিঅ'খন ইয়াৰে গাড়ী এটা দাৰাগাঁও যাম। কি ক'বা এটা দাৰাগাঁও যাম। কিবা ক'বা নেকি? কি ক'ম আৰু আশীৰ্বাদ দে কৃষ্ণ যা। অন্ধকমণি তো আমি দাৰাগাঁও যাম। আটাকো নিলোঁ হয়, আটাক বেলেগ একদিন লৈ যাম, একেলগে যাম ন দা। যা চাই থাকব ব্লগটো, আমাৰ ব্লগটো চাই থাকব। আমি দেখাম আৰু জেগাগিলা কেনেকুৱা লাগে, বহুত ভাল পাব আপোনালোকে, চাই থাকব। তো জানদীপক ৰখি আছিলোঁ, তেতিয়াৰ পৰাই জানদীপ আহি পালাক। জানদীপ অকস্মাত মানে আমি অকস্মাতে হৈ যায় প্লেনিংবিলাক চব। তই কি বকি আছে কেমেৰাত? কি বকছানো? আমি কোনটো ৰাস্তাৰে যাম? এটা শৰ্টকাট ৰাস্তা আছে, চিংৰা হৈ আনন্দপুৰ হৈ। এতিয়া আমি ধমধমাৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। এখন হ'ল ধমধমা আৰক্ষী থানা। তো চাই থাকক ভিডিঅ'টো, আপোনালোকক জেগাবিলাক আমি দেখাম। আমি আহি এতিয়া দাৰাগাঁও পাম আৰু মানে ৰাস্তাত বহুত কিবা কিবি ঘটনা ঘটছে, কিন্তু দেখা পা নল্লো, মোৰ টোপনি আহি গ'ল। এতিয়া টিকট কাউণ্টাৰ পালোঁ আমি। কোনো নুমনা দুখনে টিকেটত পা এই নুমে কোনোবা এটা এই ফাইনেলি আমি আহি পালোঁ দাৰাগাঁও। এতিয়া আমি গাড়ীৰ পৰা নুমিম। তো দাৰাগাঁও ভিউ চাওক আপোনালোকে, এয়া দাৰাগাঁও আহিব। আৰু ইয়াতে মানে কি ধুনীয়া আৰু ভাল লাগে, গা চা ধুব পাৰিব, বেলেগ নাই আৰু গা ধুব পাৰিব। আমি ক'লো কি কবি? বঢ়িয়া মজা মজা জেগা। মজা। আমাৰ প্ৰভা কি ক'বা? এতিয়া আমি গা ধুম, তাৰপিছত ফটো এইখিনিয়ে, তাৰপিছত গাহৰি খাম। গাহৰি খাম তাৰপিছত চাই থাকোঁ। আমি দেখি আছোঁ লোকেশ্যন। অলপ ৰ'ব, কিবা ক'বা জানো? মই আজি আহিছোঁ ফাৰ্ষ্ট, ভাল লাগছি, বহুতেই ভাল লাগছি। কি ক'ম আৰু এতিয়া গা চা ধুম, দেখাম আপোনালোকক, চাই ৰাখব। এনেতো গা চা ধোৱা নাযায়, আজি ভালকৈ ধুম আৰু এক মাহৰ মূৰত আজি মল চল খেদে দিম আৰু নেক্সট মাহত আৰু ধুবাই। মনটো দুখ লাগি আছে। ইয়াৰ মানে মনটো বেয়া লাগিছে, গাৰ্লফ্ৰেণ্ড ব্ৰেকআপ হৈছে, সেইকাৰণে ই ফুৰিব আহিছে। আজি পৰিষ্কাৰ কৰি দিম। ব্ৰেকআপ হোৱা নাই, ফোন কৰা নাই। তো চাই থাকোঁ ভিডিঅ'টো। वाव व्यू, यह हॉल दारागांव। हम अभी यहाँ पर नहाएंगे इस पानी पर। कितना कूल है यहाँ पे। বিকাশ খালত নামছি, খালত নদীত খাল নহয়। বঢ়িয়া কুল। কিন্তু সাবন আৰু চচৰা আনবেন নহয়। সাবন চচৰা আনলে আৰু মজা লাগিল হয়। চাবোন আছে বোলে, চচৰাখন নাই। আহিব নেকি আপোনালোকে? এ প্ৰভা কেনে লাগছি ক? মজা। বিকাশ কেনে লাগছি? নামি কেনে লাগছি পানীত? কেনে লাগছি? একদম সুপার। এ আমার হাতি আগে এলিফেন্ট সানা হাতি নাহাই কে বিকাশ একবার তুই ভাই যা মাজত যায়। তো আমি এটা গোটাই পুরা পানির মাজত পুরা ফুল এনজয়। আৰু আমাৰ মানে কি এয়া জিন্তু আমাৰ কেমেৰামেন, ইয়াক আমি গা ধুব নাই, কাৰণ ফটো মাৰিব লাগিব আমাক, সেইকাৰণে গা ধুব নাই। আমি একদম মানে এনজয় কৰি আছো আৰু বলে ভাই পচা পচা কি এ ধনৰ বিয়া পাতিমি মজা, একদম মজা। এ গোপ্ৰো এটা লাগব, গোপ্ৰো কিনিম, এটা গোপ্ৰো লগা আহিছে এটা। মইনাৰ মা অনুমতি নাই কিন্তু হিট চুৰি আছে পুৰা। আমি মানে ব্লগটোত আগতে কিবা কিবি দেখালোঁ,
তথাপি মানে বৰ্তমান আছোঁ আমি ৱাটাৰফল ইয়াতে লগ পালোঁ মোৰ মিত্ৰ এইটো মোৰ মিত্ৰ বিকাশ আৰু দাদাক লগ পালোঁ গোটেইকেইটাক লগ পালোঁ বহুত ভাল লাগিল মানে বহুত এনজয় কৰিলোঁ তো এভৰিৱান আমি বহুত মস্তি কৰিলোঁ এনজয় কৰিলোঁ আহি পেলাই ইয়াতে আপোনালোকে আহক দাৰাগাঁও বহুত মানে ভাল লাগে গা পা ধুলোঁ এতিয়া আমি যাওঁ গোটেইকেইটা ৰেডি আমাৰ মানে চৰাইমাৰীত লগৰ ল'ৰা এটাই ভাত বনাই থৈ দিছে সিহঁতৰ ঘৰত ভাত খাম আৰু যাম এইটো মোৰ দাদা আমি একেলগে যাম এতিয়া মানে ভাত খাই গুচি যাম আৰু ঠিক আছে তাৰপিছত যদি পাৰোঁ দেখাব চেষ্টা কৰিম অ'কে